এজ এন আৰ্টিষ্ট আজি মই কি হয় মানে সেইটো মই জনাটো খুব জৰুৰী হয় মোৰ কাৰণে। আৰু আজি যদি আই এম ফিলিং ৰোমেণ্টিক, মই কিবা লিখিছোঁ, কিবা এটা মই চিন্তা কৰি থৈছোঁ, আজি বোলে মোৰ কিবা এটা মানে সেই ভাল লগা মুডতে মোৰ কিবা কথা আহিলে মই লিখি থৈ দিওঁ মানে। মেৰিড কাপলসকলে কয় মানে, হাজবেণ্ডবিলাকে কয় আৰু আমাৰ কাজিয়া হ'লে বোলে বেকগ্ৰাউণ্ডত তেনেকৈ গানটো বজাই থৈ দিয়ে। তেনেকৈ ঠিক হৈ যায় মানে। তেনেকৈ 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 মোক মাহীয়ে দিয়া নাম টুক টুক উলিয়ালো নে কেছটো? মই বোলে সৰুতে খুব পিটপিটাই ঘূৰি ফুৰিলে টুক টুককে ঘূৰি ফুৰাৰ কাৰণে টুক কৰিলে নামটো। যে এই গানটোত মানে এইখিনি কথাই ক'ব বিচাৰিছে, যিটো কথাৰ পিছত হয়তো কিবা এটা লিংক থাকিব পাৰে। সেইকাৰণে মানুহ খুব এক্সাইটেড হৈ থাকে ন? তোমাৰ নেক্সট গীতটো যেতিয়া তুমি এনাউন্স কৰা, তাৰপিছত দেখো খুব মেছেজ দিয়ে মানুহবিলাকে, দাদা এইটো কেতিয়া আহিব, এইটো কেতিয়া শুনিবলৈ পাম। আৰু সেই ডেটটো মানে বহুত ছাডেন আছিলে, লাইক এসপ্তাহত মানে গান লিখি ৰেকৰ্ডিং কৰি তেনেকুৱা প্ৰিপেয়াৰ কৰি দিবই লাগে মানে। আপুনি শুনি আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায়, অসমৰ আৱেগ। আৰু মই আহি ওলালোহি আপোনাৰ RJ প্ৰীতি, লৈ আহিছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান টক উইথ প্ৰীতি। আৰু আজি টক উইথ প্ৰীতি বিৰাটেই বেছি স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ আমাৰ লগত আছে এনে এগৰাকী ব্যক্তি যাৰ গীতৰ কথা, সুৰ, কণ্ঠই আপোনাক বিভিন্ন সময়ত মুগ্ধ কৰিবলৈ সক্ষম হৈছে। আৰু বাৰে বাৰে কেতিয়াবা এনেকুৱাও হৈছে যে একেটা গীত প্লেলিষ্টত গোটেই ৰাতি গোটেই দিন ৰিপিট মোডত বাজি আছে। আমাৰ লগত উপস্থিত আছে আপোনালোকৰ প্ৰিয় শিল্পী বিশ্ৰুত শইকীয়া। হেল্ল', হাই এভৰিৱান। কি খবৰ বিশ্ৰুত? আছো, আপোনাৰ ভাল? ঠিক ঠাক চলি আছে আৰু মানে। তোমাৰ? গৰম, বাকী কাম চলি আছে আৰু লাহে লাহে কৰি আছো। কাম চলি আছে, আজি কামৰ কথাই পাতিম। কিন্তু প্ৰথমতে যিহেতু আমি আৰম্ভ কৰিছোঁ, এটা কথা সকলোৰে মনলৈ আহে, বিশ্ৰুতৰ গীতবিলাক অলপ বেলেগ ধৰণৰ। প্ৰায়ে আমি এটা কনভাৰচেশ্যনৰ মাজেৰে গীতবিলাক হোৱা দেখা পাওঁ। মানে খুব সাংঘাতিক কিবা এটা ট্ৰিটমেণ্ট নহয়, খুব চিম্পল ট্ৰিটমেণ্টত খুব ধুনীয়া এটা আমি দেখোঁ এটা ছাবষ্টেঞ্চ মানুহলৈ এৰি দিয়া হয়। কেনেকৈ আহে মনলৈ, কেনেকৈ আহে যে এনেকৈও কৰিব পাৰি? কাৰণ আগতে আমি দেখিছোঁ এটা প্ৰচেছটো এটা বেলেগ ধৰণৰ হয়, এটা মানুহৰ মাজত কিছু মেটাফৰ্ছ বা বিভিন্ন ধৰণৰ আইৰনি লগাইও কিছুমান গান কৰা হয়, যিবিলাক বহুত ডিপ হয়। কিন্তু তোমাৰ গীতবিলাক খুব চিম্পল অথচ খুব ডিপ। কেনেকৈ? এটাতো আপুনি যি ক'লে মেটাফৰ্ছ, তাৰপিছত পাৰ্চনিফিকেশ্যন, যি এইবোৰ আমাৰ পয়েটিক এলিমেণ্টছ থাকে ইউজ কৰিব পৰা, সেইসমূহ মানে যিদৰে পৰা যায় ইউজ কৰিবলৈ চেষ্টা কৰা হয়। যেনেকৈ মৰুভূমি গীতটোত তেনেকুৱা কৰা হৈছে। মৰুভূমি বৰ ধুনীয়া গীত। ষ্টিল এনেকুৱা মই যেনেকুৱা হয় আৰু মই চাগে মানে কথাবোৰ চিম্পলকৈ ভাবোঁ, আৰু ইন চিম্পল ৱেত অলপ মিনিং থকাকৈ নিজৰ লাইফটো তেনেকৈ মই নেভিগেট কৰোঁ। চ' তেনেকৈ চাগে তাৰ পৰাই লিখনিটো তেনেকুৱাকৈ আহে। লিখনিটো তেনেকুৱাকৈ আহে মৰুভূমিৰ গীতটোৰ আলম লৈ তুমি কথাখিনি কৈছা যে এনেধৰণে মানে এতিয়া যিহেতু আপুনি মেটাফৰ্ছ এনাল ক'লে, তাতো মৰুভূমি হ'ব খোজো মানে। এতিয়া এজন মানুহ কেনেকৈ মৰুভূমি হ'ব, তো তেনেকুৱা এটা কথা আৰু সেইটোৱে একচুৱেল কথাটো হ'ল যে খুব টান নহয়, মেটাফৰটো বুজিব পৰাকৈ সহজ সৰলকৈ মানুহলৈ এৰি দিয়া হয়। আৰু সেইকাৰণে আমাৰ এনেকুৱা লাগে যে আমি ক'ৰবাত বৰ ধুনীয়াকৈ ৰিলেট কৰোঁ গীতটোৰ লগত। তুমি সেইটো নিজে যেতিয়া লিখা বা যেতিয়া তুমি গীতটোৰ লগত জড়িত হৈ থকা, প্ৰত্যেকটো গীতে নিশ্চয় তোমাৰ খুব আপোন, খুব কষ্টেৰে কামবিলাক কৰা হয়। সেই গীতটো চাপ'জ এতিয়া তোমাৰ বৰ্ণছায়া গীতটিৰ কথা কওঁ মই প্ৰথমতে, বৰ্ণছায়া গীতটি খুব ডিপ, যদিও খুব চিম্পল, খুব সাংঘাতিক ধৰণৰ এটা মেছেজ মানুহলৈ পঠাব পৰাকৈ ষ্ট্ৰং এটা গান। সেই সময়ছোৱাত, যিখিনি সময়ছোৱাত তুমি সেই গীতটোৰ লগত জড়িত হৈ থাকা, তুমি সেই গীতটোক কিমান ফিল কৰি থাকা? মানে এই গোটেই এণ্টায়াৰ প্ৰচেছটো, নে গীতটো ফিল কৰিয়ে তুমি মানে নিজৰ এক্সপিৰিয়েঞ্চেছ বা নিজে যি দেখিছা, যেনেকৈ ফিল কৰিছা, সেইখিনি গীতৰ মাজলৈ লৈ আনা? হাউ ডাজ ইট হেপেন? বৰ্ণছায়া লিখিম বুলি অভাৰ দ্য ইয়েৰ্ছ কেতিয়াও মানে প্লেন কৰা হোৱা নাছিলে। আৰু যেতিয়া অগ্ৰগামী এলবামটো কৰি আছিলোঁ, এইটো মানে প্লেন নাছিলে যে বৰ্ণছায়াৰ নামৰ এটি গীত হ'ব আৰু সেই গীত থ্ৰু ডেট ছং মই এলবামটো শেষ কৰিম বুলি। কিন্তু যেতিয়া ষ্টেপ বাই ষ্টেপ এটা গান কৰি গৈ আছিলোঁ অগ্ৰগামীৰ, এণ্ড মই নিজৰ কিছুমান
ইছ্যু যেনেকৈ মই ৰিভিল হোৱা দেখিছিলোঁ যে মই এনেকুৱা মই তেনেকুৱা। তাৰপিছত যেতিয়া ফাইনেল ষ্টেপটো আহিলে যে আৰু এইটো এটা মিলিও গ'ল যে 7 নম্বৰ ছঙত মানে আৰু মোৰো জীৱনত মানে এনেকুৱা হ'ল যে সেই তেতিয়ালৈকে এই বাকীকেইটা গানৰ পৰা সেই 7 ছংটো মানে ডেট ৱাজ এ ষ্টেজ আৰু 7 song ন চ' সেই ষ্টেজটোত মানে এনেকুৱা হৈছিলে যে মই এতিয়া এই গানটো লিখিবলৈ ৰেডি আৰু মই নিজৰ ইছ্যুজখিনিও চিনি পাইছোঁ মই আৰু মে বি মই লিখিলে মই নিজক আৰু অলপ চিনি পাম আৰু ছল্ভ হ'ব আৰু যি আছে। চ' সেই বাকী গানৰ থ্ৰুৱেদি যিমান মই নিজকে বিচাৰি পালোঁ সেই বৰ্ণচায়াটোত মানে পূৰা ৰিভিল হয় আৰু যে মই এনেকুৱা হয়। আৰু লিখাৰ সময়ত গানটো অলপ বেলেগ আছিলে সুৰে হেঁতি ৰিদম বেলেগ আছিলে কিন্তু ৰিলিজ কৰালৈকে মানে মই গানটোৰ লগত আৰু অলপ কানেকশ্যন আহিলে আৰু গানটো যেতিয়া মানে বনাব ল'লোঁ এতিয়া যিদৰে মানুহে শুনে ঠাণ্ডা মুণ্ডাকৈ গানটো চ' সেই প্ৰডাকশ্যনটো লেটাৰ অন মানে আহিছে মোৰলৈ। প্ৰথমতে বেলেগ আছিলে অলপ চ' এইটো উইথ টাইম আৰু সময়ে চব দিছে তেনেকুৱা। বিষ্ণুতে কৈছে আজি কিন্তু প্ৰীতিভা বেছিকৈ কথাহে পাতিম কিন্তু বিষ্ণুত থাকিব আমি গান নুশুনিম সেনেকুৱা হ'ব নোৱাৰে আমি শুনিমেই কিন্তু তাৰ মাজে মাজে বেছিকৈ আমি কথা পাতিবলৈ যত্ন কৰিম গীতসমূহৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু যিসমূহ ট্ৰিভিয়া প্ৰত্যেকটো গীতৰ লগত বিভিন্ন আচলতে বেকড্ৰপত বিভিন্ন কাহিনী চলি থাকে বিভিন্ন কথা তাৰ লগত জড়িত হৈ থাকে সেই কথাসমূহ কেনেকৈ জড়িত বিষ্ণুতৰ লগত কেনেকৈ সেই প্ৰেৰণাটো পালে সকলোবোৰ কথা আমি পাতি থাকিম। আপুনি শুনি আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় আৰু মই আছোঁ আপোনাৰ সৈতে RJ প্ৰীতি লৈ আহিছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান টক উইথ প্ৰীতি আৰু প্ৰথমৰ পৰা শুনাসকলে গম পাইছেই যে আজি আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি আৰু আমি আমাৰ লগত যিহেতু বিষ্ণুতক আজি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ বিষ্ণুতৰ সৈতে কথা পাতি আছোঁ গতিকে মই তোমাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কথাকেইটা সুধিবৰ বাবে। বিভিন্ন গানৰ মাজত এটা খুব মোৰ প্ৰিয় গীত আইতা প্ৰত্যেকটো গীতেই প্ৰিয় গতিকে নাম ল'বলৈ আচলতে দিগদাৰ কিন্তু তথাপিও আইতাটো ক'ৰবাত মানে প্ৰত্যেকগৰাকীৰ এটা সাংঘাতিক ইম'শ্যন থাকে ন আইতাৰ লগত। তোমাৰ কেনেকৈ আইতাৰ লগত কেনেকুৱা আছিলে বা আইতাৰ লগত আইতাৰ গানটো লিখিবৰ বাবে তোমাৰ নিজৰ কাহিনীখিনিয়ে তোমাক কিমান অনুপ্ৰাণিত কৰিছে আইতাৰ লগৰ যিখিনি সম্পৰ্ক আইতাৰ সৈতে যিখিনি সম্পৰ্ক? মানে আইতাক বৰ বেছি সময় নাপালোঁ সৰু আছিলোঁ আৰু আইতাৰ কেঞ্চাৰ হৈছিলে মানে চ' আৰু কথাটো এনেকুৱা যে আইতাৰ ট্ৰিটমেণ্ট গুৱাহাটীত হৈছিলে আৰু সেই মানে সময়ছোৱাতে মানে আমিও মানে প্ৰথমবাৰৰ বাবে গুৱাহাটী আহিছোঁ আৰু সৰু তেনেকুৱা ত' মানে সেই তেতিয়ালৈকে আমি ৰিয়েলাইজ কৰা নাই যে আইতাৰ এনেকুৱা ডাঙৰ বেমাৰ এটা হৈ আছে। তাৰপিছত কিন্তু মানে এনেকুৱা ধৰণৰ ফূৰ্তি আছিলে যে প্ৰথম ডাঙৰ চহৰলৈ যাম এনেকুৱা আৰু প্ৰথম এই জেঠাই ঘৰ ডাঙৰ মামা ঘৰ তেনেকৈ ভিজিট কৰিম যোৰহাটৰ পৰা গুৱাহাটী চ' এতিয়া যেতিয়া মানে ঘূৰি চাওঁ এতিয়া মানে ৰিয়েলাইজ কৰা হয় যে কিমান ইম্পৰ্টেণ্ট আছিলে সেই সময়খিনি আৰু সৰু আছিলোঁ কাৰণে ৰিয়েলাইজো নকৰিলোঁ মানে। সঁচা কথা দেই। চ' এই গানটো বনাওঁতে মানে মোৰ এনেকুৱা আছিলে যে সকলো মানে ভাল বেয়া ফিলিংছ এই চহৰলৈ অহা এক্সাইটমেণ্ট কণ তাৰপিছত আইতাক মিছ কৰাৰ এই ফিলিংছখিনি আইতাৰ লগত মানে যি ধৰি লওক আজিৰ যদি আইতা থাকিলে হয় মই কি কৰিলোঁ হয় তেনেকুৱা কিছুমান কথা তাতে লিখিবলৈ চেষ্টা কৰা হ'ল আৰু ইন এ ৱে যে আইতাই তোমাক কি বুলি মাতিছিলে? মোক মাহীয়ে দিয়া নাম টুক টুক উলিয়ালো নে কেছটো? মই বোলে সৰুতে খুব পিটপিটাই ঘূৰি ফুৰিলে টুক টুককে ঘূৰি ফুৰাৰ কাৰণে টুক কৰিলে নামটো। তাৰপিছত এতিয়া যিহেতু আইতা নাই মানে সেই কথাখিনি ইন আ পজিটিভ ৱে মনত পেলাবলৈ মন যায় মানে সেইকাৰণে গানটো তেনেকৈ লিখা হ'ল এটা আপবিট ছং উইথ মানে মেমৰিজ আৰু যি নাতিয়ে যি কৰিব খোজে আইতাৰ লগত এতিয়া যিহেতু নাই মানে আইতা তেনেকুৱা কথা তাতে মোৰ ভণ্টিৰ কথাও লিখা হৈছে মৌমন মোৰ মাহী ছোৱালী মৌমনৰ লগত মানে সৰুকালৰ যিমান স্মৃতি আছে আইতাৰ ওচৰতে মানে আশে পাশে আছে আৰু বোলে আমি কিবা খেলি আছোঁ তাই ক'ৰবাত দুখ পালে কেনেবাকৈ মই মানে ব্লেম হৈ গৈছোঁ তেনেকুৱা কথা আৰু আমি অকণমান শুনিব পাৰিম নি? শুনাবানে? পাৰি পাৰিনে? এইখন গীটাৰ লাগিব ন? চহৰৰ
কাহিনী শুনিছো দেখিছো চহৰে শুনেনে কাহিনী মোৰো ঘূৰি চালেই দেখা পাওঁ মই আইতাৰ সেই কোঠাৰী পোহৰাই তোলা আইতাৰ সেই হাঁহিতি শৰত আহিবি বেলি আইতাৰ সতে জিৰাবি খেৱালি সৰিলে জনাবি পাহি বুটলিম আইতাৰ খোপাতে গুজিম যিদিনা মোৰো নাম নোহোৱা হ'ব চহৰে ক'বনে কাহিনী মোৰ গাঁৱৰ ঘূৰি চালেই দেখা পাওঁ সেই পথাৰৰে ধেমালি ভাগৰুৱা দেহৰ বাবে আইতাৰ হাতে মুঠি ফাগুন আহিবি বেলি আইতাৰ পদূলি সাৰিবি মৌ মনে খেলা তই চাবি কাষৰতে ময়ো থাকিম উশাহতে স্মৃতি ধৰিম নয়ন তৰাৰ নয়নে তোকে আইতাৰ বাবে চকুলো সময়ৰ সতে লুকা ভাকু খেলি নিজেই মই হেৰালো সময় আহিবি উভতি বিচাৰি মোক আনিবি আইতাৰ কাষলে নিবি মাথো এবাৰ চাই আহিম সুখী বুলি বাতৰি দিম মাথো এবাৰ চাই আহিম বকুলৰে মালা গাঠিম বহুত বহুত ধন্যবাদ বিশ্বতলৈ বহুত বহুত ধন্যবাদ আমি আৰু গীত শুনিম আমি ধুনীয়া ধুনীয়া গীত শুনি আছো কথা পাতি আছো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মনজাইট আৰু মই আছো আপোনাৰ সৈতে RJ প্ৰীতি লৈ আহিছো আপোনাৰ প্ৰিয় অনুষ্ঠান টক উইথ প্ৰীতি আৰু ইতিমধ্যে গম পাইছে যে আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছো আমাৰ সকলোৰে প্ৰিয় বিশ্বুত শইকীয়া আৰু বিশ্বুতৰ গীতসমূহৰ বিষয়ে কথা পাতি আছো মই যদি বিশ্বুতক সুধো যে তোমাৰ বাবে একদম প্ৰথমটো ব্ৰেক কোনটো আছিলে হয়তো বহু দিনৰ পৰাই গীত লিখিছা গাইছা কেতিয়াৰ পৰা অভ্যাস আৰম্ভ কৰিছা আৰু ব্ৰেক কোনটো আছিলে মানে কোনটো গীতৰ পৰা তুমি দেখিছা যে বেছিকৈ মানুহৰ মাজত তুমি মানে প্ৰিয় হৈ গ'লা বেছিকৈ মানুহে তোমাক জনা হ'ল গাই থকাটো সৰুৰ পৰা হৈছে বাৰু মই ক্লাছিকেল শিকিছিলোঁ কিন্তু কমপ্লিট কৰা নহ'ল অলপ এই মাৰ গা বেয়া আছিলে কাৰণে মই 2 বছৰ মাহী ঘৰত থাকিলোঁ মানে চ' তেনেকৈ গুচি গ'লোঁ আৰু তাৰপিছততো মেট্ৰিকে আহিলে দেন লিখা মেলা মই HSৰ পৰা ষ্টাৰ্ট কৰিছোঁ তাৰপিছত আপোনাৰ উপহাৰটো ওলোৱাৰ আগেও মই কেইটামান গান ৰিলিজ কৰি আছিলোঁ অগ্ৰগামী এলবামৰে কিন্তু উপহাৰ ফাৰ্ষ্ট ব্ৰেক আছিল আৰু তাৰ পিছতো যেতিয়া ছিংগল হিচাপে মই তেনেকৈ ৰিলিজ কৰিলোঁ তেতিয়া মানে দুখন পৃথিৱী আহি গ'ল আৰু উপহাৰ ভাল পোৱা মানুহ তেনেকৈ পৰা মোক বিচাৰি পোৱা মানুহ তেনেকৈ শুনা হৈ গ'লে উপহাৰ শুনিলে শুনা হৈ গ'লে তেনেকৈ শুনিলে মানে তাৰপিছত ৱেব ছিৰিজৰ কাম এটা কৰিছিলোঁ ৰংবোৰ আঁকোৱালিম বুলি সেই অডিয়েঞ্চো এই গোটেই মানে হেৰি হ'ল আৰু মিলি গ'ল সকলো তেতিয়াৰ পৰা মানে তেওঁলোকে আৰু বিচৰা হ'ল মোক আমাৰ কাহিনী বিশেষটো কিমান নম্বৰ গান হ'ব তোমাৰ পাহৰিছোঁ সেইটো কাম এই CND প্ৰডাকশ্যনৰ হেৰি আছিলে ছেকেণ্ড কাম আছিলে মোৰ আচ্ছা বৰ ধুনীয়া সেইটো গীতটো মানে প্ৰত্যেকটো গীতে ধুনীয়া তেনেকৈ তোৰ কথাটো ক'বই লাগিব উপহাৰ আৰু তেনেকৈ এনেকুৱা লাগে যে প্ৰত্যেকটো ৰিলেশ্যনশ্বিপত কি জানি মানে যি ৰিলেশ্যনশ্বিপত কেতিয়াবা সোমাইছে এদিন নহয় এদিন তোমাৰ উপহাৰ আৰু তেনেকৈ শুনাইছে চোৱা মই তোমাৰ কাৰণে গান এটা ডেডিকেট কৰিছোঁ মোক এই বহুত এই মেৰিড কাপলসকলে কয় মানে হাজবেণ্ডবিলাকে কয় আৰু আমাৰ কাজিয়া হ'লে বোলে বেকগ্ৰাউণ্ডত তেনেকৈ গানটো বজাই তেনেকৈ ঠিক হৈ যায় মানে কথা নপতাকৈ ঠিক হৈ যায় আৰু শুনিম
পাৰি পাৰি হা পাৰিনে? পাৰি। বিশ্বতৰ লগত ঢেৰ কথা আছে, কিন্তু বিশ্বতে খুব কম কথা কয়। এতিয়াৰ নে আগৰে পৰা সেইখিনি আমি শুনিম, হয় নাই? কিটো কথা তুমি আগৰ পৰা কম কোৱা নে? কথা কওঁ এতিয়া মানে মে বি এতিয়া আমাৰ কি হয়, আমি এনেকুৱা অনুষ্ঠান এটাত আহিলে আমাৰ মানে ডাইমেনশ্যনটো একে থাকে ন কথাৰ, আমি কি কথা টপিক এণ্ড অল সেইবোৰ থাকে। কিন্তু আই থিংক মই ফ্ৰেণ্ডছ এণ্ড অল বা ফেমিলি মেম্বাৰ তেনেকৈ থাকিলে যেতিয়া কথাবোৰ চব ফালে যায় মানে চব এংগল যোৱা হয়, তেতিয়া চাগে কথা পাতোঁ মই। এনেইতো কথা পাতোৱে বাৰু মই। উৎপাত কৰিছিলে নে নাই? উৎপতীয়াও হয়, মানুহে হয় মোক যে যিমান নালাগে। ঠাণ্ডা ভাবে ইমান নহয় বাৰু মই। নহয়। আপুনি বিলিভ কৰিব, আমাৰ কলেজত ইমানেই মানে এটা উৎপাত হৈছিল, আমাক এই ৱাটছমেনসকলে খেদিছিলে। ৱাটছমেনৰ পৰাও পলাইছোঁ আমি। তুমি টুকটুককে গ'লানে? অলপ চেষ্টা বিশ্বতক হৰুৱাব পাৰোঁ নেকি এনে প্ৰচেষ্টা চলি আছে, তাৰ মাজে মাজে গীত চলি আছে, আমি শুনিম তেনেকৈ। ময়ো গাম কিন্তু মাজে মাজে হা। গাব গাব। চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ, হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ, চকুলো মুচি দিয়া যেনেকৈ, হৃদয় সাঁচি ৰাখা যেনেকৈ, তেনেকৈ 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 স্বাভিমান ৰাখিও হৈ থাকা কেনেকৈ, পৰিমাণ মৰমৰ বুজি পোৱা কেনেকৈ, সন্মান ধৰি ৰাখা যেনেকৈ, অম্লান মৰমবোৰ যেনেকৈ, তেনেকৈ 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 যদি সোধোঁ আৰু কিমান মৰম আছে মোৰ বাবে, প্ৰশ্ন মোৰো যদি একেই কিনো ক'বা, হেঁপাহত মাতিলে নুশুনি থাকোঁ কেনেকৈ, মৰমত বুজালে অভিমান কৰোঁ কেনেকৈ, সকলো কথা শুনা যেনেকৈ, অভিমান এৰি বুজা যেনেকৈ, তেনেকৈ 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 দাদা 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 দাদা। Thank you. বিভিন্ন কথাৰ মাজে মাজে কিছু ধুনীয়া গীত। আপুনি শুনি আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায়, আৰু মই আছোঁ আপোনাৰ সৈতে RJ প্ৰীতি। আজি আমি কথা পাতি আছোঁ বিশ্ৰুতৰ সৈতে, টক উইথ প্ৰীতিত। বিশ্ৰুত, বিভিন্ন গান আমি শুনি আছোঁ তোমাৰ আজিৰ অনুষ্ঠানটোত, বিভিন্ন কথাও পাতি আছোঁ। তাৰ লগতে আমি যদি অলপ তোমাৰ বিষয়ে আৰু জানিব পাৰোঁ, মানে তুমি স্কুলিং ক'ৰ পৰা কৰিলা, ইতিমধ্যে সুধিছোঁৱেই মই যে তুমি আগৰে পৰা কমকৈ কথা পাতা নেকি। তুমি কৈছা বহুত, মানে যদি টপিকটো মিলে তেতিয়া মানে বেছি কথা পতা হয়। তুমি এজ এ চাইল্ড, মানে যেতিয়া যিটো তোমাৰ শৈশৱ আছিলে, শৈশৱ কৈশোৰৰ কথাবিলাকে তোমাক কিমান অনুপ্ৰেৰণা দিছে তোমাৰ গীতসমূহত? বহুত যথেষ্ট। কিন্তু এতিয়া এনেকুৱা হৈছে যে
সকলো কথা মানে ধৰি লওক এতিয়া একেটা পইণ্ট অফ ভিউৰ পৰা চোৱা নহয় আৰু সেইটো সময়ৰ গিফ্ট সেইটো আৰু যিহেতু মই নিজৰ জীৱনৰ পৰাই লিখোঁ এতিয়া ক'ৰবাত এনেকুৱা হ'ব পাৰে যে হয়তো মোৰ ওচৰত মানে ইমান চিন্তা কৰিবলগীয়া কথা নাই য'ৰ পৰা মই লিখি থাকিব পাৰোঁ আৰু এনেকুৱাও নহয় যে মই জীৱনটো খেলি মেলি কৰি ল'ম লিখি থাকিবলৈ তাৰ পৰা কেতিয়াবা অডিয়েঞ্চৰ এনেকুৱা হয় কিছুমানৰ যে দাদা আমাক আগৰ দৰে গান লাগে কিন্তু তেওঁলোকে এইটো নাজানে চাগে মই কিয় লিখিছিলোঁ সেইবোৰ গান বহুতে নাজানে আৰু সেইটো তেওঁলোকে মানে মই কিছুমানক কওঁ এতিয়া চবকে কোৱা নহয় আৰু আই হোপ যদি কোনোবাই চাই আছে নজনা মানুহে এইটো থ্ৰুৱেদি মানে গম পায় আৰু যে সেইখিনি কথাই সেই ঘটনাবোৰে মোক ইনস্পিৰেশ্যন দিছিলে যদিও সেইখিনি মানে এনেকুৱা নাছিলে যে মই গান কৰিব লাগে এইখিনি কথা আছে মই লিখোঁ বাট এনেকুৱা পাৰ্চনেল ডায়েৰী টাইপ আৰু মোৰ ওচৰত সুবিধা আছিলে মানুহক শুনাবলৈ আৰু মানুহে শুনি ভাল পালেও কাৰণে সেইটো এটা বেলেগ কথা আৰু বহুতে মোৰ সেই ষ্টৰিবোৰত নিজকে বিচাৰিও পালে বহুতৰ ঘটনা তেনেকুৱা হয় জীৱনৰ কিন্তু এতিয়া মানে মোৰ অফ লাইক মই গান ভাল পাওঁ আৰু কিবা এটা যদি মোৰ লাইফৰ লগত ৰিলেটেড নোহোৱা টপিক এটাও যদি মোক ইনস্পায়াৰ কৰিছে মই সেয়াও লিখিবলৈ চেষ্টা কৰিছোঁ আৰু এই প্ৰমাণ এলবামত তেনেকুৱা কিছুমান কথাই আছে এতিয়া ঊষা অনিৰুদ্ধৰ লগত মোৰ কি কানেকশ্যন কিন্তু মই চেষ্টা কৰিছোঁ যে তাত মই কেনেকৈ চাওঁ সেইটো ষ্টৰি তেনেকুৱা টাইপৰ কথা চ' য়েছ ইনস্পায়াৰ কৰে কিন্তু এতিয়া ফৰ পজিটিভ আৰু পজিটিভ ৱে গীতসমূহ মানে প্ৰায়ে এনেকুৱা যিহেতু তুমি এলবাম কৰা বেচিকেলি মই প্ৰত্যেকটো এলবামৰ এটা এটা পাৰ্ট থাকে এটা এটা মিনিং থাকে প্ৰত্যেকটো গীত কোন সময়ত তুমি ৰিলিজ কৰিছা কোনটোৰ পিছত কি ৰিলিজ কৰিবা এলবাম ইজ লাইক ডেট হয় নহয় এলবাম এটাৰ মিনিংটোৱে সেইটো যে কিবা এটা মিনিং থাকে এজ এ হোল আৰু তোমাৰ এলবামবিলাকৰ গীতসমূহত সেইটো খুব এভিডেণ্ট খুব স্পষ্টকৈ ওলায় যে এই গানটোত মানে এইখিনি কথাই ক'ব বিচাৰিছে যিটো কথাৰ পিছত হয়তো কিবা এটা লিংক থাকিব সেইকাৰণে মানুহ খুব এক্সাইটেড হৈ থাকে ন তোমাৰ নেক্সট গীতটো যেতিয়া তুমি এনাউন্স কৰা তাৰপিছত দেখো খুব মেছেজ দিয়ে মানুহবিলাকে দাদা এইটো কেতিয়া আহিব এইটো কেতিয়া শুনিবলৈ পাম এইটো এনেকুৱা হ'ল মাজতে এতিয়া ছাপ'জ মই এতিয়া গান চব ধৰণৰ ভাল পাওঁ মই লাভ ছং লিখি ভাল পাওঁ মই লাইফ ৰিলেটেড ছংছ লিখি ভাল পাওঁ এতিয়া খালি এনেকৈ ভাবি থকা নহয় যে মই নেক্সট কি লিখিম তেনেকুৱা টাইপ এজ এন আৰ্টিষ্ট আজি মই কি হয় মানে সেইটো মই জনাটো খুব জৰুৰী হয় মোৰ কাৰণে আৰু আজি যদি আই এম ফিলিং ৰোমেণ্টিক মই কিবা লিখিছোঁ কিবা এটা মই চিন্তা কৰি থৈছোঁ আজি বোলে মোৰ কিবা এটা মানে সেই ভাল লগা মুডতে মোৰ কিবা কথা আহিলে মই লিখি থৈ দিওঁ মানে অ'কে মানে যদি তোমাক ধৰা ছাপ'জ এতিয়া যিহেতু মিউজিক কৰিলেও সেই মিউজিকটোৱে তোমাক আৰ্নিংছ দিয়ে তুমি ফাইনেন্সিয়েলি ষ্টেবল হ'ব লাগিব হৈ আছা গতিকে ছাপ'জ এটা এজন ক্লায়েণ্ট আছে তোমাৰ তেওঁ তোমাক এটা গীতৰ বাবে কাম কৰিবলৈ দিলে তেওঁৰ যিখিনি ৰিকুৱাৰমেণ্টছ তেওঁ যেনেকৈ বিচাৰিছে সেই গানটো তেনেকৈ লিখিবলৈ আকৌ তুমি এটা নিজে অনুভৱ কৰিয়ে লিখিব লগা হ'ব গানটো এইটো হয় ফিল্ডত সোমাব লাগিব কেতিয়াবা মানে কি হয় কেতিয়াবা আমাৰ ওচৰত থাকে মানে লিখি থোৱা কেতিয়াবা বনাম বুলি তেনেকৈ কেতিয়াবা মেলোডিও থাকে তেনেকৈ লাষ্ট টাইম মই তেনেকুৱা এটা প্ৰেছাৰত কাম কৰিছিলোঁ CNDৰ যিটো আপুনি কৈছিলে আমাৰ কাহিনী বিশেষ চ' সেই কামটো মানে এনেকুৱা হৈছিলে যে গানটো আমি ল'ম আৰু তেনেকুৱা হৈছিলে এতিয়া ডেট অহা নাই কিন্তু ছাডেনলি এদিন ডেট আহি গ'ল মানে আৰু সেই ডেটটো মানে বহুত ছাডেন আছিলে লাইক এসপ্তাহত মানে গান লিখি ৰেকৰ্ডিং কৰি তেনেকুৱা প্ৰিপেয়াৰ কৰি দিবই লাগে মানে চ' মই সিমান প্ৰেছাৰত লাইফত কাম কৰি পোৱা নাই মই ঘৰত আছিলোঁ মই দিনটো চেষ্টা কৰিলোঁ লিখিবলৈ ইভেন ইফ আছিলে কিবা কিবি ইউজ কৰিব পৰা কিন্তু লাষ্টত মই আমাৰ ঘৰৰ ছাদলৈ গ'লোঁ গীটাৰ নে ইউকুলেলে আছিলে কিবা এখন আছিলে মই খুব বেছি তাত এঘণ্টামান মই এনেকৈ গোটেই খোজকাঢ়ি মানে গানটো একদম উৰাই ঘূৰাই মানে লিখিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰপিছত লাকিলি ইট হেপেণ্ড আৰু আহি মাক কৈছিলোঁ মানে যে পালোগৈ মাথাটো মাৰিলোঁ মানে কেতিয়াবা তেনেকুৱা হয় কিন্তু কেতিয়াবা বস্তুখিনি একদম ইনস্পিৰেশ্যন ড্ৰিভেন থাকে এতিয়া যিহেতু কৈছিলোঁ মই যে বোলে আজি কিবা ভাল লাগিলে মোৰ বোলে মোৰ মুডটো বেয়া মুড ভাল মই কিবা লিখি থৈ দিলোঁ চ' সেই মুডৰ ওপৰত ডিপেণ্ড কৰি যেতিয়া গান এটা ওলাই আহে বোলে তেনেকৈ আহিলে এণ্ড তাৰ বিপৰীতে নোৱাৰি বুলি কোনে ক'লে আহিলে নোৱাৰি বুলি ক'লে আৰু এটা বৰ বেলেগ ধৰণৰ গান দেই আই থিংক মানুহে দুইটা কাহিনীতে নিজকে বিচাৰি পাইছে আৰু সেইটো বস্তু ফ'ল' কৰিয়ে মানে মানুহে চাগে এক্সাইটেড থাকে যে নেক্সট বিশ্বতে কি ভাবিছে তোমাৰ গানৰ টাইটেলবিলাকো খুব ইউনিক এইটো এটা নোৱাৰি বুলি কোনে ক'লে বাহ মানে
বৰ্ণছায়াটো মানে টাইটেলটোৰ পৰা গীতটো ইমান মানে বহুত মেবি মই পাৰ্চনেলি ক'ৰবাত ৰিলেট কৰোঁ কাৰণেও হ'ব পাৰে, কিন্তু বৰ বিৰাট সাংঘাতিক বস্তুখিনি বহুত মোৰ এনেকুৱা হয়, মই যিহেতু ইংলিছ মিডিয়ামত পঢ়া মানে সেইকাৰণে বস্তুখিনি বহুত মানে অলপ এই খাৰাংখাচ টাইপ হয় মানে আই থিংক বিকজ মানে মই ইংলিছত যিমান পঢ়িছোঁ সৰুৰ পৰা, আমাৰ মানে বেছিকৈ ৰিডিংছ ইংলিছতে হ'ল, আৰু মই লাকি আৰু নিজকে ভাবোঁ যে অলপ হ'লেও ঘৰত মানে অসমীয়া চৰ্চাটো আছিলে, মানে কেতিয়াও এৰি দিয়া নাছিলে, আৰু ইংলিছ গান বেছিকৈ শুনা হ'ল, আৰু সেই চিম্প্লিচিটিটো যিহেতু তেওঁলোকে চিম্পলকৈ গানবোৰ ৰাখে, চ' আই থিংক সেই মানে ষ্টাইলটোৰ পৰা এই অসমীয়ালৈ তেনেকৈ আহিলে, আৰু চিম্পলকৈ লিখাটো, সহজে বুজি পোৱাটো, আৰু সেই টাইটেল এটাত যে যিটো থাকে এটা অলমষ্ট এটা আইডিয়া পোৱা যায় যে, সেইটো মানে তাৰ পৰা আহিছে চাগে মোৰ। আমি বিভিন্ন কথা পাতি আছোঁ, তাৰ মাজতে এটা কথা ওলাইছে যে তুমি বিভিন্ন ধৰণৰ গীত লিখা, প্ৰেমৰো গীত লিখা, প্ৰেমৰ গীতৰ ইনস্পিৰেশ্যনটো মানে সেইটো লাইফে আৰু এতিয়া আই ডোণ্ট থিংক যে আমি কিবা ফেক কৰিব লাগে, কাৰোবাক ভাল পাওঁ যদি পাওঁ, আৰু যদি এক্সপ্ৰেছ কৰিবলৈ আছে পাওঁ, ভাল পাব লাগে, হেল্ডি বস্তু, ভাল পোৱাত বহুত প্ৰেৰণা থাকে, উৎসাহ থাকে। চ' সেয়াই আৰু এতিয়া আই থিংক উইথ টাইম মানে এইটো ৰিয়েলাইজ কৰিছে যে মৰমৰ বহুতকেইটা মানে ফেচ থাকে, বহুত ৰূপ থাকে, আৰু আমাৰ ক'ৰবাত সকলোকেইখন ফেচ বুজি পোৱাত মানে দিগদাৰ হয়, ইভেন ইফ ফৰ দ্য গ্ৰেটাৰ গুড আমাৰ ভালৰ কাৰণে হৈ থাকে সেইখন মুখাৰো কামটো মানে। চ' তেনেকুৱা কিবি উলঝনতে মই এটা গানো লিখিছিলোঁ, চ' এতিয়া সেইটো কামো চলি আছে, লেটছ চি, আই ডোণ্ট ন' ৱেৰ ইট গ'জ, কিন্তু ৰিভিল কৰিব পৰা নে? গানটোৰ নাম শেষ বিদায়। এইটো মানে কুৱেশ্যন টাইপ হয়, কেতিয়াবা এনেকুৱা সকলোৰে মানে এটা ফেজ থাকে ন, আপুনি নিজক প্ৰশ্ন কৰে, নিজৰ পাৰ্টনাৰক প্ৰশ্ন কৰে, ইজ দিছ আৱাৰ লাষ্ট গুড বাই, মানে কিন্তু বস্তুটো মানে আদাৰ ৱে এৰাউণ্ড থাকে, মানে বস্তুখিনি বুজি নোপোৱাত কিবা, বিকজ চবৰে ইণ্ডিভিজুৱেল লাইফ এটা আছে, আপুনি কষ্ট কৰি আছে, আপোনাৰ পাৰ্টনাৰে কষ্ট কৰি আছে এটা ইণ্ডিভিজুৱেলিটিৰ কাৰণে, চ' তাতে ক'ৰবাত কিবা কিবি নিজক বুজি পোৱাৰ মানে এটা ষ্ট্ৰাগল, আনক বুজি পোৱাৰ এটা ষ্ট্ৰাগল, চ' লেটছ চি আৰু গানটোৱে মানে কি হ'ব পাৰে, গানটো মানে মই এইটো মিনিঙত কৈছোঁ মানে কি হ'ব পাৰে, বিকজ গানটো এতিয়ালৈকে গোটেইটো বনি হোৱা নাই, মানে ফুল্লি প্ৰডিউচ হোৱা নাই, চ' যেতিয়া গানটো মিক্স মাষ্টাৰ হৈ যাব তেতিয়াই মানে গম পাম যে একচুৱেলি কি কৈ আছে মানে গানটোৱে মোক। ৰাইজৰ কথাটো বাৰু বেলেগ, বহুত গভীৰকে ল'ৰাজনে কথা কয়, আৰু বয়সত বহুত বেছি ডাঙৰ নহয় যদিও কথাবোৰ ইমান গভীৰ, শুনি ভাল লাগে, আৰু গভীৰতাৰ মাজত নিজেও সোমাই যোৱা হয়। আমি আৰু কথা পাতি থাকিম বিশ্বতৰ সৈতে। আমি যিহেতু বিভিন্ন কথা পাতিছোঁ, তোমাৰ শৈশৱৰ বিষয়ে কথা পাতিছোঁ, গীতসমূহৰ উৎপত্তিৰ বিষয়েও কথা পাতিছোঁ, তাৰ লগতে এটা কথা সুধিব লাগিব যে তুমি যেতিয়া তুমি মানে গানবিলাক গাবলৈ আৰম্ভ কৰিছিলা, তেতিয়া আজি যেনেকৈ তোমাক মানুহে গ্ৰহণ কৰিছে, ইমানবোৰ মানুহৰে তোমাৰ গীত শুনিবলৈ ৰৈ থাকে, ইমান ধুনীয়াকৈ তুমি এখন চকীত বহি বা থিয় হৈ এটা জেগাত গানটো গাই থাকিলেও মানুহে ইমান ধুনীয়াকৈ ফিল কৰিব পাৰে, তোমাৰ মুখত এটা খুব সন্তুষ্টিৰ হাঁহি দেখা পোৱা যায়, সেই হাঁহিটো আৰ্জন যে তুমি কৰিছা, কেতিয়াবা সেই কথাটোক লৈ বৰ অদ্ভুত ধৰণৰ এটা ফিলিং আহেনে যে ফাইনেলি এইটো হ'ল? মানে সেইটো হয়, বহুতৰ কাৰণে এনেকুৱা ন যে এতিয়া বিশ্বতক চিনি পাই সি ছাকচেছফুল হ'ল, কিন্তু কাইণ্ড অফ এতিয়া চিনি পোৱাৰ পিছৰ যিটো ষ্ট্ৰাগল, মানে সেইটো এটা বেলেগ ধৰণৰ ষ্ট্ৰাগল, আৰু আপুনি কোৱা যিটো ছেটিছফেকশ্যনৰ এইটো মানে হাঁহিটো, সেইটো থাকে, সেইটো কৃতজ্ঞতা, আৰু ক'ৰবাত এটা আচৰিতো লাগে কেতিয়াবা কিছুমান গান যেতিয়া মই নিজে বহুত দিনৰ মূৰত শুনো, ৰিকল নহয় মানে চিটুৱেশ্যনটো যে কি চিটুৱেশ্যনত পঢ়ি সেইটো লিখিছিলোঁ, আচৰিত লাগে। কিছুমান গান মানে বিশ্বাস হয় যে ঠিক আছে, মই এইটো পইণ্টৰ পৰা এইটো পইণ্ট ভাবি এনেকৈ ডটছবোৰ কানেক্ট হয় ন, যে এনেকৈ লিখিছিলোঁ, কিন্তু মোৰ আজিলৈকে মানে এটা গান সদায় থাকিব চাগে, আজিও মোক এইটো ফিল দিয়ে, তেনেকুৱা গানটো মই যেতিয়া শুনো মানে বহুত দিনৰ মূৰত মোৰতো ফিল হয় যে কেনেকৈ হ'ল মানে এইটো বস্তু, হাউ ইজ দিছ পচিবল। চ' থাকে এটা ছাৰপ্ৰাইজ এলিমেণ্টটো আছে, এটা এই বিশ্বাসটো দিয়াৰ এলিমেণ্টটো আছে যে এইখিনি কাম মই কৰিব পাৰিলোঁ, মানে সেই বিশ্বাসটো। চ' এই দুইটা মিক্সাৰতে মানে বৰ্তমান চলি আছে আৰু সকলো। তুমি বিভিন্ন সময়ত লাইভ কনচাৰ্টছ কৰিছা, ৰেছপন্সটো মানুহৰ মাজৰ পৰা আমি যেনেকৈ ভিডিঅ'ত দেখোঁ, বিৰাট ধুনীয়া এটা ৰেছপন্স। তুমি এতিয়ালৈকে পোৱা আটাইতকৈ
তোমাৰ মনত থাকি যোৱা এনেকুৱা এটা কমপ্লিমেণ্ট এনেকুৱা এজন মানুহৰ পৰা যাৰ পৰা তুমি কেতিয়াও হয়তো ভবা নাছিলা যে মোক এওঁ কেতিয়াবা শুনিব বা এওঁ মোক এনেকুৱা এটা কমপ্লিমেণ্ট দিব। ইট কেন বি এনিবডি, কোনোবা ডাঙৰ মানুহ হ'ব লাগিব বুলি কথা নাই, তোমাৰ নিজৰ আপোন মানুহো কোনোবা হ'ব পাৰে। AMCত পাৰফৰ্ম কৰিছিলোঁ, তেওঁলোকৰ গল্ডেন জুবিলি আছিলে, আৰু মোৰ কেইদিনমান পিছতে পাপন দাৰো আছিলে। চ' মই যেতিয়া শ্ব' কৰিছিলোঁ তেতিয়া মানে কি আমাৰ বেচিকেলি কি হয়, কলেজবোৰত যেতিয়া যাওঁ আমি এনেকুৱা খুব কমেই হয় যে প্ৰফেচাৰসকলে বহি শুনি আছে, কিন্তু তাৰে প্ৰফেচাৰ আৰু প্ৰিন্সিপাল বহি মানে গোটেই শ্ব'টো চালে। আৰু আগতে আমি কি কৰোঁ, শ্ব'ৰ মাজত অলপ ইণ্টাৰেকশ্যনো হয়। চ' প্ৰিন্সিপাল ছাৰে মোৰ লগত কথা পাতিছিলে ষ্টুডেণ্টছৰ আগত, আৰু খুব ভালদৰে আমাৰ এটা কনভাৰ্চেশ্যন হৈছিলে। সেইটো মানে খুব কমেই পোৱা যায়, আৰু ইভেন ছাৰে মোৰ লগত কণ্টেক্টতো আছে আজিও, আৰু কেতিয়াবা কিবি কথা হয়ো। তো সেইটো সদায় মনত থাকি গ'ল। আৰু বেচিকেলি মই কলেজবোৰত গ'লে বেছি ভাল লাগে। মেবি চাগে মোৰ মানে এতিয়াও চাগে ক'ৰবাত সেই ষ্টুডেণ্ট লাইফটো মই মিছ কৰোঁ, আৰু কানেকশ্যনটো ভাল লাগে মোৰ, তেওঁলোকক বুজি পোৱা হয়। ক্ল'জেষ্ট মানে কাইণ্ড অফ জেনেৰেশ্যন, আৰু যাক বুজি পোৱা হয় মানে, আৰু আই থিংক তেওঁলোকে মোক বুজি পায়, কানেক্ট কৰে। তুমি কলেজত মানে তুমি যেতিয়া তুমি কলেজ ক'ৰ পৰা কৰিছা, স্কুলিং ক'ৰ পৰা কৰিছা? মোৰ স্কুলিং আছিলে প্ৰাগজ্যোতিকা তিতাবৰতে, সৰুৰ পৰা HS লৈকে। তাৰপিছত মই ইঞ্জিনিয়াৰিং কলেজ হেৰিত আছিলোঁ, জিষ্ট বুলি কয়, তাত আছিলোঁ মই। তেতিয়া তুমি গান গাইছিলানে কলেজত গাইছিলোঁ, কিন্তু হেৰি আৰু কম্পিটিশ্যন হ'লে মানে কেতিয়াবা যদি অৰিজিনেল গানৰ কিবা কেটেগৰী আছে তেতিয়া আমি এপ্লাই কৰিছোঁ, তেনেকুৱা আছিলে। মানে পাৰ্টিকুলাৰলি কম্পিটিশ্যনবিলাকত গোৱা আছিলা? সৰুতে সকলো কম্পিটিশ্যন দিয়া হৈছিলে বোলে, জ্যোতি সংগীত, ৰাভা সংগীত, কিন্তু অভাৰ দ্য ইয়েৰ্ছ মানে কাইণ্ড অফ অৰিজিনেল গানতে মানে সেইটো যোৱা হ'ল, আৰু পাঠটো তাতে যোৱা হ'ল। কিন্তু এনেকুৱা নহয় যে বোলে মডাৰ্ণ ছং বা জ্যোতি সংগীত, ৰাভা সংগীত তাৰ পৰা মই দূৰলৈ আহিলোঁ। জাষ্ট মানে সেই তেওঁলোকৰ গান লৈ মানে কম্পিটিশ্যন কৰিবলৈ মানে ক'ৰবাত সেই হেৰি লগা হ'ল, আৰু কাইণ্ড অফ সেই মোৰ পৰা মানে তেওঁলোকৰ প্ৰতি যিটো ৰেচপেক্ট, কিবা কিবি সৰু কালৰ কিবা কিবি ঘটনাৰ কাৰণে মানে সেই ছিষ্টেমটোত নোযোৱা হ'লোঁ মানে। ধৰি লওক ক'ৰবাত মই সৰুতে গাইছোঁ, মই ভাল গাইছোঁ বোলে, ৰাইজেও কৈছে ভাল গাইছা, আৰু কিন্তু শেষত মানে এনেকুৱা দেখিছোঁ বোলে চবেই ৰাইজৰ আগতে যেতিয়া মানে ল'ৰাজনক প্ৰাইজ দিছে, তাক মানে কোৱা হৈছে যে তোমাৰ ক'ৰবাত ভুল হৈছিলে, ময়ো শুনিছিলোঁ, কিন্তু ষ্টিল তোমাক আমি প্ৰাইজটো দিছোঁ মানে। বুজি পাইছোঁ। আৰু সেইটো ঘটনা ৰাইজৰ মুখৰ আগতে হৈছে, যিজনে প্ৰাইজ দিছে তেওঁ মানে কৈ দিছে, তেওঁ মুখতে কৈ দিছে। প্ৰতিযোগিতাবিলাকত প্ৰায় এইটো বস্তু দেখা পোৱা যায়, কিন্তু খুব কম কিজানি এনেকুৱা প্ৰতিযোগিতা মই ক'ৰবাত নিজেই স্বচক্ষে দেখিছোঁ য'ত তেনেকুৱা হোৱা নাই। প্ৰায়বিলাক প্ৰতিযোগিতাতে কিন্তু সেই বস্তুটোৰ কাৰণে ক'ৰবাত হতাশ হোৱা হয়, মানে যিগৰাকী প্ৰতিযোগী, এইটো কথা নহয় যে মই প্ৰাইজটো নাপালোঁ, কিন্তু এইটো কথা যে কোনো ধৰণৰ তাত আচলতে মান্যতা নাই, তাত সঁচা কি মিছা কি ভুল কি হ'ল, ভুল নোহোৱাজনকো মানে হেৰি কৰিব, তেনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি হয়েই। কিন্তু বিতৰ্কটোৱে আচলতে প্ৰাইজটো পোৱা বা নোপোৱাটোৰ কথা নহয়, সেই শিল্পী মানে যিগৰাকী প্ৰতিযোগী তেওঁৰ মানসিক বহুত তেওঁৰ মানসিকভাৱে বিভিন্ন ধৰণৰ ক্ৰিয়া কৰিব পাৰে। সেইটোৱে, মই ইমানকণ টাইম দিছোঁ, মই ইমানকণ সন্মান দিছোঁ, মই সেই গানটোত মই কষ্ট কৰি গাইছোঁ, ৰাইজে ভাল পাইছে, যদি ৰেকৰ্ডিঙো চোৱা হয় ইটছ পাৰফেক্ট মানে। তাৰ বিপৰীতে যদি কোনোবা আহে এণ্ড তাক মানে ষ্টেজতে কোৱা হয় তোমাৰ ভুল হৈছিলে, কিন্তু তথাপিও তোমাক দিছোঁ। চ' আই থিংক মই যিমানকণ ৰেচপেক্ট কৰিছোঁ, তেওঁলোকে সেইটো বস্তু ইমান ৰেচপেক্টত লোৱা নাই। আৰু যিহেতু মই যিসকল শিল্পীক মানে ভাল পাওঁ, তেওঁলোকে এইটোৱে বিচাৰে যে বিশ্বত তই নিজকে ট্ৰুলি এক্সপ্ৰেছ কৰ, তোৰ কিবা থটছ আছে ন, চ' তেতিয়াৰ পৰা অৰিজিনেল মিউজিকত বেছি মানে ধ্যান দিয়া হ'ল, আৰু সেইটোৰ পৰাই আমি পালোঁ বিশ্বত শইকীয়াক। ঘূৰি আহিছোঁ আকৌ কথাৰ মাজলৈ। আপোনালোকে টিউন ইন কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায়, আৰু এয়া আপোনাৰ প্ৰিয় অনুষ্ঠান টক উইথ প্ৰীতি চলি আছে। মই আছোঁ আপোনাৰ সৈতে RJ প্ৰীতি, আৰু আমাৰ লগত আছে এজন খুব মৰমীয়াল, খুব সুকণ্ঠৰ এজন ব্যক্তি, তেওঁ হৈছে বিশ্বৰুত শইকীয়া। মোৰ খুব মৰমৰ ভাইটি নিচিনা, সঁচা কথা ক'বলৈ গ'লে খুব মৰম লাগে। বিশ্বৰুতৰ গীতসমূহৰ মাজেৰে আচলতে ল'ৰাজন বেছি ভাল লগা হৈ গ'ল। প্ৰথমতে আচলতে মই গীতসমূহৰ মাজেৰেই চিনাকি, তাৰপিছতহে ব্যক্তিজনক লগ পাইছোঁ, আৰু ব্যক্তিজনক লগ পাই পেলাই আৰু বেছি এটা সেই যিটো অনেষ্টি, গীতসমূহৰ মাজত যিটো এটা অনেষ্টি দেখা পাওঁ,
সেই অনেষ্টিটো মানুহজনৰ মাজত দেখিলোঁ। এনেকুৱা লাগিলে যে ক'ৰবাত সেই কানেকশ্যনটো ফেক নহয়, সেই বস্তুটো বহুত ৰিয়েল। সেইকাৰণে বেছি আপোন নিচিনা হৈ পৰিলে। বিশ্বত আজি বিভিন্ন কথা পাতি আছোঁ, তাৰ মাজতে মই বিশ্বতক আৰু এটা কথা সুধিব লাগিব যে তুমি এই ইমানবোৰ এতিয়া তুমি গান কৰি আছা, ইটোৰ পিছত সিটো, এতিয়া লাহে লাহেকৈ ৱেব ছিৰিজৰ গানৰ কাম আৰম্ভ কৰিছা, কিবা তোমাৰ প্লেনছ আছে নেকি? মুম্বাইলৈ যোৱাৰ কিবা প্লেনছ আছে নেকি? বা হিন্দী গীতৰ ওপৰত কাম কৰাৰ কিবা প্লেনছ, এনিথিং লাইক ডেট? তেনেকুৱা সপোন আছে অলপ, কিন্তু মই বিচাৰোঁ যে যেতিয়াই হওক আৰু জেনুইন হওক, ফ'ৰ্চফুল নহওক বোলে এতিয়া যাওঁ আৰু তেনেকুৱা টাইপ। কিন্তু তোমাৰ ঘৰত ছাপোৰ্ট কেনেকুৱা? মা আছে, মা আৰু দাদা আছে, তেওঁলোকৰ ছাপোৰ্ট ভাল। কিন্তু সেয়াই, তেওঁলোকেও সময়ৰ মতে মানে কি, মই যিমান নিজৰ গোটেই আৰ্টটো আৰু আৰ্টৰ আনন্দত থকা বিজনেছটো বুজি পাওঁ, তেওঁলোকৰ সেই ধৰি লওক সময়ৰ লগত সিমানটো মোৰ লগত নাই আৰু। কিন্তু তথাপিও তেওঁলোকে সেইটোৱে নিজক বাধা দিবলৈ নিদিয়ে আৰু তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰিছে। মায়ে কেতিয়াবা তোমাৰ লাইভ কনচাৰ্ট চাইছে নেকি? মায়ে চাইছে, এবাৰ এই ঘৰৰ ওচৰতে হৈছিলে বৰহলত, যোৱা বছৰ নেকি, বিহুৰ আশে পাশে হৈছিলে শ্ব'টো, তেতিয়া মা আছিলে, মায়ে ৰেকৰ্ডিঙো চাইছে মোৰ, তেনেকুৱা আৰু। তেওঁৰ অনুভৱ কেনেকুৱা তোমাক এনেকৈ ইমান মানুহৰ মাজত গাই থকা দেখিলে? কি কয় মায়ে? তেওঁ ভাল পায়, আৰু কাইণ্ড অফ যিমানখিনি আমাৰ ফেমিলি ষ্টৰি লৈ অলপ যি গান কৰা হ'ল, সেইসমূহৰ কাৰণে মায়ে মানে মোক ধন্যবাদ দিয়ে আৰু, যে তেওঁৰ বাবে মই ভইচ হোৱাৰ বাবে ধন্যবাদ দিছে আৰু তেনেকুৱা। আচৰিত কথাবিলাক, মানে মই নিজেই ইম'চনেল হৈ যাওঁ যে কেনেকুৱা হ'ব পাৰে ঘটনাবিলাক গীতৰ মাজেৰে ইমান ধুনীয়াকৈ, ঠিক ঘটনা বুলিও নকওঁ, ক'ৰবাত অনুপ্ৰেৰণা, ক'ৰবাত সেইবিলাক এটা আৰ্হি গানবিলাকৰ, আৰু খুব ধুনীয়াকৈ তুমি কৰিছা। আৰু আজিলৈকে মায়ে তোমাক দিয়া আটাইতকৈ বেষ্ট কমপ্লিমেণ্টটো কি বুলি কয়? মায়ে কি কৈছে? সেইটোৱে আৰু, মই আপোনাক যি ক'লোঁ, এদিন এই বৰ্ণচায়া ওলোৱাৰ পাছতে কল কৰি কয় আৰু যে তুমি মোৰ মানে ভইচটো হোৱাৰ বাবে ধন্যবাদ আৰু তেনেকুৱা। বিকজ মই কি কম কথা কওঁ, মায়ে মানে আৰু কম কথা কয়, হয় নেকি? তেনেকুৱা। চ' মায়ে নিজৰ ষ্টাফতো হওক বা ফেমিলিৰ মাজতো হওক খুব কমেই মানে ফূৰ্তি কৰে, খুলি কথা পাতে, খুব ঠাণ্ডাকে থাকে। তোমাৰ গীতবিলাক শুনি কিন্তু কেতিয়াবা আমাৰ চকু পানী ওলায়, গতিকে তেনেকুৱা কেতিয়াবা ঘৰত চিটুৱেশ্যন হৈছে নেকি? একদম ফাৰ্ষ্ট দাদাই শুনে নে তোমাৰ গান? দাদা তোমাৰ নিচিনা বেলেগ? সি বেলেগ, আমি পোলছ এপাৰ্ট হয়। সি অলপ জুবিন দা টাইপ, মানে যি মন যায় এইটো কৰে মানে। সি মানে মোক কয় আৰু ঘৰতে ধেমালি কৰে যে বোলে মই যদি তোৰ জেগাত থাকিলোহেঁতেন বহুত উৎপাত কৰিলোহেঁতেন বুলি, তেনেকে কয় আৰু, যে মই ঠাণ্ডাকে থাকো ন। তাৰমানে ঘৰত কথা কোৱা মানুহটো দাদা হাল্লা কৰি থাকে আৰু কিবা কিবি। তাৰপিছত তাক মানে সি এনেই ধৰি লওক এনেই উৎপাত কৰিলে তাক ঠাণ্ডা কৰিবলৈ গৈ মাৰ চেষ্টা, তাৰ সিহঁতৰ মাজত কিবা খুটখাট লাগিলে, আকৌ মই মাজত গ'লো, মই ঠিক কৰিবলৈ, তেনেকুৱা আৰু আমাৰ ফেমিলি ডাইনেমিক্সটো। ঘৰত কান্দা কটা সেই ফাৰ্ষ্ট টাইম যেতিয়া মানে মানুহে চিনি পাইছিলে আৰু, যেতিয়া মানে মই ধৰি লওক কিবা পডকাষ্ট কৰিছিলোঁ বা ফাৰ্ষ্ট ইণ্টাৰভিউৰ, চ' তাত যেতিয়া মানে খুলি কথাবোৰ কোৱা হৈছিলে, তেতিয়া মানে মাহঁতেও ৰিয়েলাইজ কৰিলে অতদিনে আমাৰ লগত এইবোৰ কথা আমাৰ লগতে পতা নাই মানে, চ' ইমান মানুহৰ আগত পাতিছে, কথাবোৰ মানে ইমান খোলাকৈ কৈছে। চ' সেইখিনি মাহঁতে বহুত মানে আৰু কাইণ্ড অফ ৰিলিফো পাইছিলে, আৰু ক'ৰবাত নিজৰ মাজত এটা প্ৰশ্নবোধক নিচিনা আৰু ক'ৰবাত ৰৈ যোৱা যেন লাগে, তেনেকুৱা আৰু। বুজি পাইছোঁ। আৰু তাৰ লগতে আমি দেখিছোঁ যে গান এটা সৃষ্টি কৰা বুলি কথা নহয়, ইমানবোৰ সময় তুমি কেতিয়াবা মানুহৰ মাজতে থাকিব লাগে, ব্যস্ত হৈ থাকিবলগীয়া হয়, কিন্তু তাৰ মাজতে নিজৰ তুমি ব্যক্তিগতভাৱে তুমি এজন বেলেগ মানুহ, হয়নে? তুমি প্ৰফেচনেলি গান গাইছা, সেইটো এটা বেলেগ কথা, তোমাৰ নিজৰ গানবিলাকে গাইছা, কিন্তু তথাপিও অনবৰতে তুমি সেই বস্তুটো ফিল কৰি ৰখা নাই, কেতিয়াবা মানুহৰ কাৰণে তুমি এজন বেলেগ মানুহ হ'ব লাগে। কেতিয়াবা ডিপ্ৰেশ্যন, এনজাইটি, বা ধৰা গান এটা ৰিলিজ হ'বৰ সময়ত এটা ক'বলৈ গ'লে অ'ভাৰ টেনশ্যনত কেতিয়াবা ভুগিছা নেকি? এনেকুৱা হয় নেকি কেতিয়াবা যে কি হ'ব, মানুহে ভাল পাবনে নাই, আগৰটো গান দেখোন এনেকুৱা হ'ল, তেনেকুৱা হৈছে নে কেতিয়াবা? গান ৰিলিজৰ আগত টেনশ্যন এটা থাকে বাৰু, কিন্তু সেই টেনশ্যনটো ডাইৰেক্টলি এইটো লিংক নহয় যে মানুহে কেনেকুৱা পাব এনল। ক'ৰবাত এইটো বিশ্বাস আছেই যে গানটো যদি ৰিলিজ কৰিছে এইটো ভাল গানেই, মানে
ক'ৰবাত আছে এইটো আৰু সেইটো মানে কুৱেশ্যন নাই কেতিয়াও যে মানুহে কেনেকুৱা পাব এন অল কিন্তু এই মানুহৰ মাজত থকাটো আৰু ক'ৰবাত মই ফেক হ'বলগীয়া হৈছে নেকি চ' এইবোৰ কথাও আহে মাজে মাজে এইবোৰ কুৱেশ্যন হিচাপে আহে এনেকুৱা নহয় যে মই ফেক হৈছোঁ বা মই আজি ফেক হ'ব লাগিব এনেকুৱা কথা যদি এতিয়া আজি ইণ্টাৰভিউটো আমি কৰি আছোঁ যদি বোলে মোৰ মন নগ'ল হয় আপোনাক মই অনেষ্টলি কলত ক'লোহেঁতেন যে আজি মোৰ একেবাৰে মানে মনটো যোৱা নাই কথা চথা পাতিবলৈ এতিয়া কথাটো পাতি আছোঁ ত' এনেকুৱা নহয় যে মই পাব্লিক ইমেজত আছোঁ শ্ব' বিজনেছটো মোৰ কাৰণে ইম্পৰ্টেণ্ট মই মানে চুচৰি বাগৰি হ'লেও শ্ব'টো কৰিব লাগিব কেতিয়াবা মন নোযোৱাৰ কাৰণে শ্ব' কেনচেল কৰিব লগা হৈছে নেকি মানে ধৰা একদম ফ্ৰাষ্ট্ৰেটেড নোৱাৰিছা নাই তেনেকুৱা নাই মইতো লাইভ শ্ব' কৰি বহুতেই ভাল পাওঁ কিন্তু ধৰি লওক কেতিয়াবা হয়তো ইণ্টাৰভিউ এটাৰ কাৰণে নাথাকিব পাৰোঁ মেণ্টেলি প্ৰিপেয়াৰ্ড ক'ৰবাত চ' সেইটো হোৱা নাই আজিলৈকে যে মই চুচৰি বাগৰি হ'লেও কৰিম চ' সেই নিজকে ফেক হ'বলৈ দিয়াটো সেইটোত যোৱা নাই বাৰু বৰ্তমানলৈকে কিন্তু প্ৰশ্নবোৰতো থাকে বাৰু এতিয়া লাহে লাহে প্ৰশ্ন কিছুমান ডাঙৰ হৈ আহিছে আৰু আই থিংক গানৰ মাজেৰে ক'ৰবাত বিচাৰি পাম আৰু বাপৰে সাংঘাতিক এটা এটমস্ফিয়াৰ মানে বাতাবৰণে সলনি হৈ যায় বিষ্ণুতৰ লগত কথা মোক নমতাই ভাল লাগে এতিয়া আমি গীত এটি শুনিব বিচাৰিম খুব এটি ধুনীয়া গীত ৰণবোৰ আঁকোৱালিম বিষ্ণুতে যদি অকণমান আমাৰ বাবে গুণগুণাই দিয়ে তাৰপিছত আমি আকৌ তাৰ আলম লৈয়ে কথা পাতিম পুৰণি মোৰ সপোন ল'ৰালিৰে সপোন তুমি তো নতুন আনে নুবুজা ল'ৰালিৰে কথা তুমি যদি বুজা খাৰে থাকিম তোমাৰ ৰংবোৰত মোৰ বুলি তোমাৰ ৰংবোৰ আঁকোৱালিম তুমি কৰা ভয় মোৰো হয় মিছাটো নহয় চিনাকি এই জীৱন অকলে গঢ়া জীৱন মৰম অচিন ৰহন নচিনাকি ৰংবোৰত মৰম চিনাকি হ'লে মোৰ বুলি তোমাৰ ৰংবোৰ আঁকোৱালিম আমাক মৰমে জিনি যায় কথাৰে মৰমক জিনিব পাৰে কোনে সপোন ভাঙি গ'লে মৰমে গঢ়ি তোলে মৰমৰ ছায়াতে সপোনে জিৰণি ল'লে ভাগৰি পৰাৰ মৰম উশাহ হ'লে মোৰ বুলি তোমাৰ ৰংবোৰ আঁকোৱালিম
তোমাৰ ৰনবোৰ মোৰ বুলি তোমাৰ ৰনবোৰ আঁকোৱালিম। বাহ, বিৰাট ধুনীয়া দেই। মোৰ বুলি তোমাৰ ৰনবোৰ আঁকোৱালিম, অকলে গঢ়া জীৱন। খুব ধুনীয়া, কথাবিলাক ইমান ধুনীয়া, গীতটো এনেই ধুনীয়া হৈ পৰে আচলতে। কথাবিলাকৰ খুব গভীৰতা আছে। আৰু মই যদি তোমাক শুনো, তুমি গীতটোত যেনেকৈ উল্লেখ কৰিছা, ৰণবিলাকৰ কথা উল্লেখ কৰিছা, ইটোৱে সিটোৰ ৰণৰ যি বোজা, সেই বোজাটো ভগাই লোৱাৰ কথা উল্লেখ কৰিছা। তেনেকৈ এতিয়া তোমাৰ নিজৰ এখন যুদ্ধ, নিশ্চিতভাৱে প্ৰত্যেকৰ জীৱনত এখন এখন যুদ্ধ থাকে। সেই যুদ্ধবিলাকত জয় হৈ আমি এটা স্থানত উপনীত হওঁ, তাত সুখী হওঁ, দুখী হওঁ, বা যুঁজি থাকোঁ, কিবা এটা হৈ থাকে। তোমাৰ কেনেকুৱা লাগে এতিয়া ঘূৰি চালে, অতীতলৈ ঘূৰি চালে নিজক? সেই ধৰা 17-18 বছৰীয়া বিশ্ৰুত শইকীয়া বা 14-15 বছৰীয়া বিশ্ৰুত শইকীয়ালৈ ঘূৰি চালে তোমাৰ কি ক'বলৈ মন যায়? মন যায় যিহেতু। সেইটো সময়ত বহুতখিনিত মানে এনেই যি টি কামত, যি টি মানুহৰ লগত অদৰকাৰী টাইম ৱেষ্ট হ'ল মানে। আৰু কাইণ্ড অফ মোৰ এইটো এনেকুৱা ফিলচফি আছিলে যে কেতিয়াবা ৰাইট টাইমত কিছুমান সময় ৱেষ্ট কৰাটো মানে দৰকাৰী, যাতে আমি সময়ৰ মূল্য বুজি পাওঁ। ত' সেইটো ফিলচফিতে আছিলোঁ। কিন্তু এতিয়া মানে যিহেতু কাইণ্ড অফ প্ৰফেচনেল লাইফ হৈ গ'ল, এতিয়া টাইম ৱেষ্ট কৰিব নোৱাৰি মানে। এটা বয়সত যেতিয়া বস্তুখিনি বুজি পোৱা নাছিলোঁ আৰু কি ভাল কি বেয়া, তেতিয়া আৰু লাৰ্ণিং কৰাৰ পৰাটো বুজিছোঁ। তুমি হয়তো তোমাৰ য়ংগাৰ ছেল্ফক ক'লা হয় যে ইটছ অ'কে মানে, ইটছ অ'কে। ইটছ অ'কে। গীতৰ মাজেৰে চলি আছে বহু কথা। আপুনি টিউন ইন কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন, ৰেডিঅ' মন যায় অসমৰ আৱেগ। আৰু মই আছোঁ আপোনাৰ সৈতে RJ প্ৰীতি। চলি আছে আপোনাৰ প্ৰিয় অনুষ্ঠান টক উইথ প্ৰীতি। আৰু আজি আমি বিশ্ৰুতৰ সৈতে কথা পাতি আছোঁ। বিশ্ৰুতৰ যিসমূহ গীত, সেইসমূহৰ বিষয়ে কথা পাতি আছোঁ। তাৰ লগতে বিভিন্ন আমি কথা যিহেতু পাতিলোৱেই, তাৰ লগতে সংগতি ৰাখি এটা কথা সুধিব বিচাৰিছোঁ, তোমাৰ ইন ফিউচাৰ কি কি কাম আহি আছে? যদি কিবা ৰিভিল কৰিব পৰা, আমাৰ লিচনাৰ্ছ, আমাৰ দৰ্শকসকলক ক'ব পৰাকৈ কিবা আছে? এতিয়া এলবামটোৰ নেক্সট লাষ্ট 2 songs আৰু আহিব, শেষ বিদায় আৰু সময় বুলি। আৰু তাৰপিছত কেইটামান ছিংগল গানৰ বাবে আইডিয়া কেইটামান আছে। চ' সেইকেইটা চাওঁ কেনেকুৱাকৈ কৰিব পাৰি। আৰু এতিয়া কলেবৰেশ্যন কৰিব লৈছোঁ। আৰু মানে ইভেন ইফ মানে এতিয়া লাষ্ট এলবামত দীপলিনা পাৰ লগত কৰিলোঁ এটা কলেবৰেশ্যন, মৰমৰ বুলি ক'ম। মৰমৰ বুলি ক'ম। চ' এতিয়া মোৰ অ'পেন আৰু মৰমৰ বুলি ক'মতো তুমি লিখিছা? এলবামৰখিনি ময়ে লিখি আছোঁ। ফাৰ্ষ্ট টাইম এই ৱেব ছিৰিজত পলাশ দাৰ গানটো কৰা হ'ল আৰু সেইটো এজ এ ছিংগাৰ মই গ'লোঁ আৰু মৰম এনেকুৱাই। মৰম এনেকুৱাই। আৰু দীপলিনাৰ লগত যিহেতু কামটো ইতিমধ্যে হৈ গৈছে, মানুহে খুব সুন্দৰকৈ আঁকোৱালি লৈছে। আমি সদায় বিচাৰিছিলোঁ যে খুব আদৰি লোৱা এগৰাকী শিল্পী দীপলিনা ডেকা, তাৰ লগতে খুব ক'বলৈ গ'লে মানুহৰ মাজত খুব পপুলাৰ, লগতে খুব জনপ্ৰিয়। নতুনকৈ হ'লেও যেতিয়াৰ পৰা আমি শুনিছোঁ গীতবিলাক, তেতিয়াৰ পৰা প্ৰিয় বিশ্ৰুত শইকীয়া। দুইজনে একেলগে কাম কৰাটো আমি খুব বিচাৰি আছিলোঁ। তোমাৰ কেনেকুৱা লাগিলে দীপলিনাৰ লগত কাম কৰি? ভাল লাগিল। আৰু মে বি এতিয়া ইন ফিউচাৰ আৰু কৰিব পৰা যায় মানে। আমি কিবা প্লেনত আছে আৰু সেইকাৰণে কৰিব পৰা নাই, এনেই ডাইৰেক্টলি আইডিয়া ৱাইজ বুলি নহয়, এনেই আৰু আমি খোজোঁ আৰু কৰিবলৈ আৰু অলপ কিবা কিবি। চ' এইটোতো ফাৰ্ষ্ট গান হ'ল, এইটো এটা কাম কৰি মানে গম পোৱা হ'ল যে আমি কামটো লৈ কেনেকৈ আমাৰ থট প্ৰচেছ কি হয়, তেওঁৰ কেনেকুৱা, মোৰ কেনেকুৱা। চ' আৰু মোৰ কাৰণেতো কলেবৰেশ্যনটো এনেকুৱা বস্তু যে আমি ইজন মানুহক কিমান বুজি পাইছোঁ মানে, তেওঁৰ আৰ্টটোৰ প্ৰতি কি থট প্ৰচেছ হয়, তেওঁৰ মানে, আৰু লাইফটো থ্ৰু আৰ্ট কেনেকৈ চোৱা যায় এন অল। যদি আজি তেওঁৰ মই কথা পাতি থাকোঁ, কিবা যদি মানে কিবা এটা তেওঁৰ বোলে জীৱনৰ প্ৰতি কিবা এটা বোলে ইণ্টাৰেষ্টিং মানে পইণ্ট অফ ভিউ মোৰ ভাল লাগে, তো সেইটো এটা ইনস্পিৰেশ্যন হ'ব পাৰে মানে। আৰু যদি নাই মিলা একেবাৰে দুইজন বিপৰীত ধৰণৰ ব্যক্তি, তেনেহ'লে কলাবৰেশ্যনটো নিশ্চিতভাৱে সিমান বেছি পিয়ৰ নহ'ব চাগে। মই এইটো ভাবোঁ যে যদিও জনৰা বোলে বেলেগ হয়, এতিয়া ছাপ'জ কুলদীপ শইকীয়া, তেওঁ হিপ হপ কৰে, কিন্তু তাৰ লগত বহিলে মানে মোৰ এনেকুৱা লাগে যে মই নিজৰ ক'ৰবাত মোৰ চিবলিং, কাজিন তেনেকৈ কথা পাতি আছোঁ মানে। মোৰ এনেকুৱা লাগে বিশ্ৰুতৰ লগত বহিলে যে মই চিবলিং, কাজিনৰ লগত কথা পাতি আছোঁ। চ' আই থিংক মানুহে মানে মন মিলিলে কাম এটা ওলাব পাৰে।
লাগিলে বেলেগ কামেই কৰি থাকক চ' মই তাৰ লগতো এটা মানে কামৰ কাৰণে এইটো ভাবি আছোঁ লেটছ চি কুলদীপ ন কুলদীপৰ আমি সৰু মানুহ সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈ থাকিম বৰ ভাল লাগে গানটো দেই বাট আমি আৰু বহুত কথা আজি পাতিলোঁ তাৰ লগতে বিভিন্ন গীতো শুনিলোঁ আৰু বিশ্বতৰ আপকামিং যিসমূহ প্ৰজেক্টছ আছে তাৰ বাবে তোমালৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু ইমান ব্যস্ততাৰ মাজত মঞ্জাইলৈ আহিলা আমি খুবেই বেছি আনন্দিত মই খুব ভাল পাওঁ আচলতে বিশ্বতৰ সৈতে কথা পাতি সেইকাৰণে মানে যিমান বেছি ব্যস্ততা থাকিলেও মই বিচাৰিছিলোঁ যে আজি কেনেবাকৈ হ'লেও বিশ্বতক যদি কথা পাতিবলৈ আনিব পৰা যায় তেনেহ'লে বহুত কথা নিশ্চয় ওলাব আৰু বহুত দিন আমি কথাও পতা নাছিলোঁ গতিকে বহুত ধন্যবাদ বিশ্বত থেংক ইউ ছ' মাছ আৰু শেষত তোমাৰ কি মন যায় বুলি যদি মই সোধোঁ তুমি কি ক'বা সেই কথাটোৰে আমি আজি অনুষ্ঠান শেষ কৰিম বৰ্তমান মোৰ কি মন যায় বৰ্তমান মোৰ জিৰাব মন গৈছে ভাগৰুৱা মানে নট লাইক বোলে শুব মন গৈছে বোলে কাম কৰিব মন যোৱা নাই নে ক'ৰবাত মানে কিবা এটা শান্তি অলপ লাগে মানে বুজিছে কেওচ হৈ আছে এতিয়া মানুহক ব্যস্ত আছো বুলি ক'লেও মানে এনেকুৱা নহয় যে মই খুব কামত ব্যস্ত আছো মোৰ মগজৰ ভিতৰতে মানে কিবা হৈ আছে মানে প্ৰায় আমি সেইখন যুদ্ধতে ব্যস্ত হৈ থাকিবলগীয়া হয় বাহিৰা ব্যস্ততাবিলাকতো চম্ভালি ল'ব পাৰি ভিতৰৰ ব্যস্ততাখিনি অকণমান চম্ভালাত আৰু মোৰ টেনশ্যন এইটো কাৰণে কাৰণ এইটো নাছিলে মানে বহুত দিন এই থটটো এই মানে কেওচটো কিন্তু এতিয়া মানে ঘূৰি আহিছে আকৌ চ' মানে এতিয়া কলেজৰ দিনবোৰে মনত পৰি গৈছে যেতিয়া মানে ফাৰ্ষ্ট টাইম লিখিবলৈ লৈছোঁ ন লিখাৰ আগে আগে মানে এইখিনি বস্তুবোৰে পূৰা হেৰি হৈছে এনেকৈ হাৰ্ডলছ হিচাপে চ' এতিয়া চাগে ক'ৰবাত এই ইউনিভাৰ্ছে মানে সেইটো চাইনটো দি আছে মানে যে দেৰ ইজ মোৰ টু মানে ডিছকাভাৰ আৰু আমি এক্টিভ আছোঁ ইউটিউবত আৰু লগতে ইনষ্টাগ্ৰামত আমাক ফ'ল' কৰি দিব ফেচবুকত ফ'ল' কৰি দিব যাতে এই যে বিশ্বতৰ লগত মই কথা পাতিলোঁ তেনেকৈ আমাৰ অনাগত শ্ব'সমূহত কোনসমূহ গেষ্ট আহিছে কোন কোন অতিথি আহিছে কি আমি কথা পাতিছোঁ সেইসমূহ আপোনালোকে চাই থাকিব পাৰে আৰু তেতিয়ালৈ মই যাওঁ যিহেতু সময়ৰ আহ্বান মই অনুষ্ঠান সামৰিব লাগিব আৰু আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অহা দেওবাৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই এতিয়া বিদায় লৈছোঁ অহা দেওবাৰে আকৌ সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ মই থাকিম আপোনালোকৰ সৈতে টক উইথ প্ৰীতিৰ জৰিয়তে এতিয়ালৈ যাওঁ টাটা বাই বাই কিন্তু এটা কথা ক'ৰবাত দেখিলে মাত এষাৰ দিবলৈ নাপাহৰিব আৰু শুনি থাকিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মঞ্জাই অসমৰ আৱেগ